বিকাশ কচোন আমাৰ বিদ্যালয়খনৰ চাৰিওফালে কি আছে? স্যাৰ আমাৰ বিদ্যালয়খনৰ চাৰিওফালে ইটাৰ এসোপা বেৰ আছে স্যাৰ। তই এইবোৰ কি উত্তৰ দিছ? মই কৈছো আমাৰ বিদ্যালয়খনৰ চাৰিওফালে কি আছে? স্যাৰ মই সেইটোৱেতো কৈছো স্যাৰ। তোৰ বুজা ভুল হৈছে বিকাশ। মূৰ্খ, আমাৰ বিদ্যালয়খনৰ চাৰিওফালে কি আছে তই নাজানো নেকি? বিদ্যালয়ৰ চাৰিওফালে গছ-গছনি, ঘৰ-দুৱাৰ, আলি পদূলি সেইবোৰহে আছে বুলি ক'ব লাগে। ঘৰত অলপো কিতাপ নেচাও নেকি তহঁতি? কিতাপ ইমান নোচোৱা নহয় স্যাৰ, চাওঁ অলপ। কিন্তু স্যাৰ আজিকালি অনলাইন ক্লাছ হৈছে স্যাৰ। অনলাইন ক্লাছ কৰি থাকোঁতে বেছি কিতাপ চোৱা নহয় স্যাৰ। অনলাইন ক্লাছ শেষ হোৱাৰ পাছত মোবাইলত অলপ পাবজি আৰু ফ্ৰী ফায়াৰ গেম খেলোঁ, তাৰ পাছত আমনি লাগে শুই থাকোঁ স্যাৰ। অনলাইন ক্লাছ হওঁতে যদি তহঁতি মনোযোগ দিলি হ'লে তেতিয়াতো তহঁতৰ বহুত উন্নতি হ'লহেঁতেন। হয় স্যাৰ, সেইটোতো আমাৰ ভুল। অনলাইন ক্লাছত যদি আমি মনোযোগ দিলোহেঁতেন তেতিয়া আমি বহুত আগবাঢ়ি যাব পাৰিলোহেঁতেন। বন্ধুসকল, অনলাইন ক্লাছত মনোযোগ দি শুনিবা আৰু লিখিও যাবা, তেতিয়াহে জীৱনত আগবাঢ়ি যাবলৈ সক্ষম হ'বা। ক্ষমা কৰিব ছাৰ, আজিৰ পৰা এনে ভুল নকৰোঁ। হ'ব দে আজিৰ পৰা এনে ভুল নকৰিবি। ঠিক আছে ছাৰ। এইবাৰ মনটোত তই এটা কবিতা গোৱাচোন। শুনক ছাৰ, গাইছোঁ। অকৰুণা অকৰুণা কিনো তোমাৰ লীলা, একেদিনা স্কুল কলেজ বন্ধ কৰি দিলা। মজা ভাল গাইছ দেই। হয় ছাৰ। এইবাৰ অনুপ, তই গান এটা গাচোন। গাইছোঁ ছাৰ, গাইছোঁ। কি হ'ব এই জীৱন ভূটাকাত নহ'লে, কৰবালে গ'লেও যেন আধাকাত বিচাৰে। বাহ তইতো আৰু বেছি টেলেণ্ট। থেংক ইউ ছাৰ। ঠিক আছে, তহঁতি আজিৰ পৰা ভালকৈ কিতাপ পঢ়িবি আৰু অনলাইন ক্লাছো ভালকৈ কৰিবি। ধন্যবাদ ছাৰ। ঠিক আছে, আজিলৈ হ'ব আৰু দেই। বল আমিও যাওঁ।